আমি যে ৰাতি দেখা পাওঁ জোনাকী পৰুৱাবোৰ উৰি উৰি জিলিকি থকা, সেই পোহৰবোৰনো কিহৰ কাৰণে ওলায় জানেনে? ওখ ওখ টাৱাৰ, বিল্ডিং এইবোৰত ৰঙা লাইট লগাই থোৱা আপুনি নিশ্চয় দেখিছে। কিন্তু কিহৰ কাৰণে লগোৱা হয় জানেনে? আপুনি বাৰু জানেনে আমাৰ পৃথিৱীত এনেকুৱা এখন দেশ আছে যিখন দেশত ৰাতিৰ 12 বজাত সূৰ্য ওলায়। এনেকুৱা বহুতো এমেজিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, আপোনালোকে কেতিয়াবা ভাবিব পাৰেনে যে ভিক্ষা খুজিবলৈও দেশৰ পৰা লাইচেঞ্চ লোৱাৰ প্ৰয়োজন হ'ব? হয়, ছুইডেন দেশখনত ভিক্ষাৰীসকলে ভিক্ষা খুজিবলৈ হ'লে লাইচেঞ্চ ল'ব লাগে। আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখি থকা এইডাল গছ কিমান পুৰণা হ'ব পাৰে বাৰু? 50 বছৰ, 100 বছৰ নে 200 বছৰ? সঁচা ক'বলৈ গ'লে ইয়াৰ এটাও নহয়। আপুনি জানি আচৰিত হ'ব যে এইডাল গছ 400 বছৰ পুৰণি। এই গছডাল জাপানৰ হিৰোশ্বিমাত আছে। আপুনি জানি আচৰিত হ'ব যে আমাৰ পৃথিৱীত এনেকুৱা এখন দেশ আছে যিখন দেশত ৰাতিৰ 12 বজাত সূৰ্য ওলায়। হয়, আপুনি ঠিকেই শুনিছে। নৰৱে হ'ল পৃথিৱীৰ এনেকুৱা এখন দেশ যিখন দেশত ৰাতি 12 বজাত সূৰ্য ওলায়। আপুনি এই ফেক্টটো আগতে জানিছিলনে? নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব। গাইজ, টাৱাৰবোৰত কিয় ৰেড লাইট লগোৱা থাকে জানেনে? টাৱাৰবোৰত ৰেড লাইট লগাই থোৱাৰ কাৰণ হ'ল যাতে আকাশেৰে চলা বাহনবোৰ যেনে এয়াৰপ্লেন, হেলিকপ্টাৰ এইবোৰ চলোৱা পাইলটবোৰে যাতে গম পায় যে তলত কোনোবা বস্তু আছে। এই ৰেড লাইটবোৰ টাৱাৰ বা বহু ওখ বিল্ডিংবোৰতো লগোৱা হয়, যিবোৰে কম ওখত উৰা বাহনবোৰক ৰাস্তা দেখুৱাতো সহায় কৰে। টাৱাৰবোৰত লগাই থোৱা এই প্ৰণালীটোক কোৱা হয় এয়াৰক্ৰাফ্ট বাৰ্নিং লাইটছ। আপুনি হয়তো এতিয়া ভাবিব ৰেড লাইটহে কিয় ইউজ কৰে, বেলেগ ৰঙৰ লাইট কিয় নকৰে? কাৰণ ৰঙা ৰংটো বাকী ৰংবোৰৰ তুলনাত সকলোতকৈ কমকৈ বিয়পে, যাৰ ফলত ৰেড কালাৰটো বহু দূৰৰ পৰাও স্পষ্টকৈ দেখা পোৱা যায়। ৰাতি হ'লে যে আমি দেখা পাওঁ জোনাকী পৰুৱাবোৰ, সেই জোনাকী পৰুৱাবোৰনো কিহৰ কাৰণে জিলিকি থাকে জানেনে? আচলতে জোনাকী পৰুৱাবোৰৰ শৰীৰত থকা লুচিফেৰেছ নামৰ প্ৰ'টিনবিধৰ কাৰণে ইহঁত জিলিকি উঠে এন্ধাৰত। জোনাকী পৰুৱাৰ পোহৰবোৰৰ ৰং সেউজীয়া, হালধীয়া আৰু ৰঙা বৰ্ণৰ হয়। ইহঁতে জংঘলবোৰত থকা গছ-গছনিবোৰৰ ছালত কণী দিয়ে। আমাৰ পৰিৱেশত এই জোনাকী পৰুৱাৰ নিচিনা জিলিকি থকা অন্য বেলেগ বেলেগ জীৱও আছে, যিবোৰৰ কিছুমান প্ৰজাতি পৃথিৱীৰ ওপৰত আৰু কিছুমান সাগৰ মহাসাগৰৰ গভীৰতাত পোৱা যায়। মাইকী জোনাকী পৰুৱাবোৰৰ পাখি নাথাকে, সেইকাৰণে ইহঁতে এটা নিৰ্দিষ্ট ঠাইতে জিলিকি থাকে। তাৰ বিপৰীতে মতা জোনাকী পৰুৱাবোৰ এঠাইৰ পৰা অন্য ঠাইলৈ উৰি উৰি জিলিকি থাকে। এই জোনাকী পৰুৱাবোৰৰ যিবোৰ প্ৰজাতি বহু বেছিকৈ জিলিকি থাকে, সেইবোৰৰ মেক্সিমাম ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত পোৱা যায়। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি আজিৰ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল, নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক, হোৱাটছএপৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই। যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ এই চেনেলটো ভিজিট কৰিছে, তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈ বাই বাই।